তো আজি ৰাতিপুৱা এয়া আমাৰ ঘৰৰ পৰিৱেশ আৰু এইফালে আছে গোবিন্দ দাস এইফালে এতিয়া আমি ক'ত যাম মছলপুৰ থমনা টু মছলপুৰ হা থমনা টু মছলপুৰ কিয় যাম মাৰ্কেট কৰিব আজি তাৰমানে মুছলপুৰ বজাৰ হয় বাক্সা ডিষ্ট্ৰিক্টৰ ৰাজধানী মুছলপুৰ মুছলপুৰত মানে বজাৰ আছে সোমবাৰ আজি এতিয়া যাম বজাৰত লৈ আহিম আৰু কি পাওঁ কি নাপাওঁ গাহৰিৰ ঠেং আনিব যাম আজি গাহৰিৰ ঠেং এয়া আমি পাই গ'লো মুছলপুৰ বজাৰ বাস্কা পিঁয়াজ কি দাম 60 আছে এটাও ওরা পিঁয়াজ কি দামে আলু 1 কেজি ওজনৰ ৰঙালাও কি দাম দাদা ৰঙালাও 30 টাকা কিলো মাত্ৰ 30 টাকা আমটো বহুত মোটা হা কিমান গাহৰি 300 কি চামৰাৰ ডাঙৰ নহয় বাতুলে চামৰাটো মস্ত মোটা নেকি লাৰচোন এইটো কি চামৰা এইটো চামৰা দে আমাক আধা কিলো দি মাইকী নহয় না মোটা হে ভালকে কাট দাদা হাততে লাগি যাব কিমান 100 180 কিলো কিমান কোৱা কিমান হা 30 টাকা 70 টাকা এইটো 70 গরিবে 70 টাকা পুঠি এক পোৱা দি শিঙি কিমান 80 টাকা 80 টাকা দে আজি কোম্পানি রেট কিলো 300 কিমান এইটো মোৱা না দৰকি না মোয়া 2 কেজি লব এইটো একদম ছাপা মজা মাছ ওলাইছে কিন্তু অলপ দি আছে এটা মাল কিবা হৈছে এটা মাল কিবা হৈছে কিমান দৰবি যা 70 টাকা দিব না 60 টাকা লৈ হ্যাঁ 1.5 কিলো 100 টাকা দিও 1.5 কিলো নালগে ইমান বাস পারব না একে 1.5 কিলো কি হল আপনার 60 টাকা 1 কিলো দিয়ে আৰু কি আৰু এই ডাঙৰ দুটা আছে ডাঙৰ কিটা নালাগে নেকি জাল চালাই দি খাব খালে জাল দি খাব ভাল এইকেইটা আদা পাত খালি জাল দি খাব ভাল গাউটা কি এন্দু এটা কিলো কিমান কিলো তোকে ললি নাকি আছে ললাকে এইটো লোৱা হয় কিনিলেই কোনফালে ওলাই এইবিলাক ক'ত ওলাইছে নো এইবিলাক ইয়াতে আছে না আৰু 16 টাকা 16 to 20 কোনটো 20 কি হে কোনটো হা এটো 16 টাকা 20 টাকা এতিয়া আধা কিলো না নহৰু কিমান নহৰু 60 টাকা আধা কিলো আৰু পিয়াজটো 70 কিলো 60 টাকা কিলো হাইদি ঘুমাই দিছোন হাইদি ঘুমাই দিয়া
আৰু সেই আলু দিছোঁ আলু জোখা লাগব ৰ কিমান ভোট জলকীয়া ভোট জলকীয়া কিমান জলকীয়া 20 টকা শাক ভাত 5 টকাই দিছোঁ কিলো কিমান 10 হা কিলো 10 কিমান গল্লা 5 টাকা जानाय माबा जानाय बुहुदनिफ्राय बासायो प्रेयार खालामखानायसो नालाय সৰু সৰু ফুলকবি লোকেল ফুলকবি আধা কিলো লৈ লওঁ আৰু 40 টকা কিলো বোলে একে প্ৰায় গুৱাহাটীৰ নিচিনাই কিন্তু কিছুমান বস্তুৰ দাম কম মূলা 1 কিলো লৈ ল'লোঁ 10 টকা এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল নেকি এতিয়া হৈ গ'ল আমি এতিয়া জাষ্ট এয়া ফুল মনা ভৰ্তি আমাৰ এতিয়া বজাৰ কৰা হৈ গ'ল মুছলপুৰত আমাৰ বজাৰ কৰা হৈ গ'ল এয়া মনা ভৰ্তি এই এখন মনা ইয়াৰ এখন মনা এতিয়া আমি গৈ থাকোঁ আৰু তো এতিয়া আমি ঘৰলৈ গৈ থাকোঁ কিন্তু যোৱাৰ আগতে বাক্সা ডিষ্ট্ৰিক্টৰ ৰাজধানী মুছলপুৰৰ কিছু দৃশ্য দেখুৱাই লৈ যাওঁ আপোনালোকক আৰু এয়া হৈছে মুছলপুৰ ইমান ট্ৰাক গাড়ী মানে মুছলপুৰখনো দেখোন আজিকালি ভিৰ লগা হৈছেহে কি ক'ম আৰু মানে পাতি লৈ থ'ব পাৰিলে কামত আহিব আগতে ল'ব লাগছিল ইটালি লাভ নাই কিয় হৈছে 40-50 দিন আগতে ল'লে কাম আৰু এইফালে এয়া আমি পাই গ'লোঁ মুছলপুৰ অসামৰিক চিকিৎসালয় এইখন হাগ্ৰামা চৰকাৰৰ দিনতে এইখন বনোৱা ফাৰ্ষ্ট যেতিয়া BTAD চৰকাৰ হৈছিল তেতিয়া এইখন বনোৱা হয় মেডিকেলখন মানে হাগ্ৰামা এইটো বহুত ভাল কাম কৰি গ'ল এতিয়া নতুন নতুন আৰু বিভিন্ন ধৰণৰ ফেচিলিটি ইয়াত আছে মানে ট্ৰিটমেণ্টৰ গোটেইখিনি সুবিধা প্ৰায় ইয়াত আছে আৰু এইফালে ফুটীয়া মানুহ বাকী বেলেগ গাড়ী দেখা পালেও নাপালেও ভাই ই ৰিক্সাৰ ইয়াৰ উৎপাত বাপৰে বাপ চাৰিওফালে ই ৰিক্সা মানে ই ৰিক্সাৰ চহৰ বুলি ক'ব পাৰি এইখন সৰু সুৰা চাৰিওফালে ই ৰিক্সা বাপৰে বাপ তো বজাৰৰ পৰা আহিলোঁ এতিয়া গৈ আছোঁ ভাইহঁতৰ ঘৰত ভাইবা আছেনে নাই ভাইক আমাৰ তাত তাৰমানে ভাত খাব মাতিব লাগিব গাহৰি মাংস আনিছোঁ গাহৰি মাংস দি আজি ভাইক ভাত খুৱাই দিম আমাৰ ঘৰত মিস্ত্ৰী লাগি আছে ঘৰৰ কাম চলি আছে মিস্ত্ৰীকেইটাৰ কাৰণেও আছোঁ আজি মানে একচুৱেলি সোমবাৰ আৰু সোমবাৰে মই মাছ মাংস নাখাওঁ তো মিস্ত্ৰীকেইটাৰ কাৰণে আনিলোঁ আৰু ভাইকো মাতোঁ গাহৰি মাংস লৈ আহিছোঁ আধা কিলোৰ অলপ বেছি হ'ব তিনিজনে মিস্ত্ৰী দুজন আৰু ভাই লগত তিনিজনেই হ'ব খোৱা মানুহ বেছি নহয় মই নাখাওঁ মানে আজি অ ভাই ভাই অ ভাই অ ভাই ক'ত গ'ল পিছফালেও নাই দেখোন এই বাৰীত আছে নেকি হা তাতে আছে কি কৰি আছে এইকেইটা তহঁতৰ নাকি বৈদ্য হৈছে দেখোন অ ভাই এইয়া আছে তাতে আছে খেতি কৰি আছে এতিয়া খেতিৰ ছিজনটো আলু মূলা লাই লফা চব্জিৰ খেতিৰ ছিজন তো পূৰা খেতিত লাগি আছে চাগে এইফালে চাৰিওফালে ভাই বেৰা দি থৈ দিছা হা বেৰা মাহাৰ এখন কেলা আৰু হয় মুস্কিলে বাদাং ভাই এইখিনি কাৰ খেতি ফালে আলুৰ খেতি চলি আছে এয়া আলু দুই দৈত্য আছে এইফালে কাই নহয় এইফালে আছে ক'ত সৰিয়হ ক'ত জিৰা গোটা জিৰা
দিছিলোঁ গোটা জিৰা, দিলোঁ পিঁয়াজ, জলকীয়া পেলাই দিলোঁ, সৰহকৈ জলকীয়া, পিঁয়াজখিনি অলপ ৰঙচুৱা আছে। গাহৰিটো গৰম পানী দি ধুই দিলোঁ, সেইটো কাৰণে অলপ কালাৰটো এনেকুৱা হ'ল, কথা নাই। পিঠা আছে না মনো? হে মিঠা আছে। কণীখন অকণমান গুচাব লাগিব, গুচাই কিনে হালধি, আদা নহৰুটো মই এতিয়া দিম। তাৰমানে মই অলপ বেলেগ বেলেগ টাইপত বনাওঁ, কেতিয়াবা আদা নহৰুটো পিঁয়াজৰ লগতো দিওঁ আৰু কেতিয়াবা গাহৰিটো ভাজি লোৱাৰ পিছত আদা নহৰুটো দিলোঁ অকণমান। হা নাখায়, তুমি খানা খাওঁ। কিছুমান আলু দি দিছোঁ। পকা পকা কমলা লাগি আছে ওচৰতে, এয়া আমাৰ এয়া পকা পকা, এয়া কলপাত কাটি আনিলে। এতিয়া আমি কলপাতত লৈ কিনে গাহৰি মাংস খাম। গাহৰি মাংস খাম। হয় নে নহয়? কলপাতত লৈ খোৱাৰ মজাই বেলেগ, হয় নে নহয়? গাহৰি নিজৰ বাৰীৰে কল, হয় নে নহয়? এই তামোলৰ বাৰী এয়া ভৰি লাগি আছে, তামোল ভৰি লাগি আছে একদম। হাঁহ মুৰ্গী দৌৰি আছে চব, এইয়া ভৰ্তি খৰি দি পুৰা। ঠাণ্ডাৰ দিনত যাব নেকি? হা ঠাণ্ডাৰ দিনত যাব এই খৰিটো। ঠাণ্ডাৰ দিনত যাব। প্ৰায় হ অৱস্থা হৈছে। আৰু মাটিত থাকিব টান পাই। কাপোৰ খান তুলি থব লাগিছিলে ধন। কি কাপোৰ? ৰংগুৰা চংগুৰা তালি চালি নেফেলবি দে। কথাটো খোলাকে বোলে বাপা আৰে তোৰ ইখাদা মই চামলিম, ইখাদা কিন্তু মই চামলিব নোৱাৰো। তই যদি চামলিব, মই যদি চামলিব লাগে তেতিয়াহ'লে তই কিবা এটা কৰে। কথাটো কিবা আওপাইকে মই ওলাইছো মানে ইউটিউবত দিয়াৰ লগে লগে তই ইয়াৰ ছাবস্ক্ৰাইব কৰি দিয়া, নটিফিকেশ্যন টিপি দিয়া, সেই ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে তোৰ মোবাইল আহিব। তই চাবাই পাৰলি। ভাত দান, ভাত ভাত মোবাইলটো বুঢ়া মোবাইলটো নেট আনব পাৰা না কি কেলা যা কৰি অহা। বুঢ়া মানে তই সেই মাছে 60 বছৰীয়া বুঢ়া এটা 5 দাই পা ডাঙি ধৰৰ এটা বাজিলি